নমস্কাৰ ইনচাইট ইণ্ডিয়া চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত মই সাজিদ আহমেদ এই মুহূৰ্তত এটা ৱাৰ আপডেট লৈ অহাৰ চেষ্টা কৰিছোঁ, কিয়নো ইজৰাইলত বৃহৎ আক্ৰমণ হুথি বিদ্ৰোহীয়ে এইবাৰ ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে। চাইৰেনৰ শব্দত কঁপি উঠিছে ইজৰাইল আৰু ইজৰাইলী 14জন লোক আহত হৈছে এই আক্ৰমণত। আমি এই মুহূৰ্তৰ ৱাৰ আপডেট লৈ অহাৰ চেষ্টা কৰিছোঁ গ্ৰাফিক্স প্লেটৰ জৰিয়তে। এই মুহূৰ্তৰ ৱাৰ আপডেট, ইজৰাইলত বৃহৎ আক্ৰমণ হুথি বিদ্ৰোহীৰ আক্ৰমণত চাইৰেনৰ শব্দত কঁপি উঠিছে ইজৰাইলত এটাৰ পিছত আন এটা আক্ৰমণ য়েমেনৰ হুথি বিদ্ৰোহীৰ। হুথিৰ বেলিষ্টিক মিছাইল বিফল কৰাত ব্যৰ্থ ইজৰাইলৰ ডিফেন্স চিষ্টেম। আক্ৰমণত তেল আভিভৰ সামৰিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস। ইজৰাইলৰ সৈতে যুদ্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে হুথি। কেইবাটাও অট্টালিকাৰ বিস্তৰ ক্ষতি হৈছে। পুৱতি নিশা ইজৰাইলৰ ওপৰত এই বৃহৎ আক্ৰমণ। গুৰুতৰভাৱে আহত হৈছে 14জনকৈ ইজৰাইলী লোক। এই মুহূৰ্তৰ ৱাৰ আপডেট, ইজৰাইলত বৃহৎ আক্ৰমণ হুথি বিদ্ৰোহীৰ। আক্ৰমণত চাইৰেনৰ শব্দত কঁপি উঠিছে ইজৰাইলত এটাৰ পিছত আন এটা আক্ৰমণ য়েমেনৰ হুথি বিদ্ৰোহীৰ। হুথিৰ বেলিষ্টিক মিছাইল বিফল কৰাত ব্যৰ্থ ইজৰাইলৰ ডিফেন্স চিষ্টেম। আক্ৰমণত তেল আভিভৰ সামৰিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস। ইজৰাইলৰ সৈতে যুদ্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হুথি। কেইবাটাও অট্টালিকাৰ বিস্তৰ ক্ষতি হৈছে। পুৱতি নিশা ইজৰাইলৰ ওপৰত এই বৃহৎ আক্ৰমণ, আৰু এই বৃহৎ আক্ৰমণত আহত হৈছে 14জনকৈ ইজৰাইলী লোক। গুৰুতৰভাৱে আহত হৈছে 14জনকৈ ইজৰাইলী লোক।